মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'ত অনুশীলনী 1ৰ ইটো বুজাই দিয়া হৈছে। আজি আমি 1ৰ এপটো আৰম্ভ কৰিম। গতিকে প্ৰথমতে আছে যে তলৰ প্ৰতিটো সংখ্যা শতক লৈ আসন্ন মান লৈ যোগফল উলিওৱা। শতক লৈ আসন্ন মানটো আগতে আমি ল'ব লাগিব। আসন্ন মান কেনেকৈ উলিয়াব লাগে এইটো মই আগতে বুজাই দিছো। যেনে প্রথম যোগফলটো আছে 1 নম্বরের 13,735 যোগ 1,481। এই দুটা সংখ্যা শতক লৈ আমি কি কৰিব লাগিব, প্ৰথমতে আসন্ন মানটো উলিয়াব লাগিব। তাৰ পিছত এই দুটা সংখ্যা আমি যোগ কৰিব লাগিব। গতিকে প্ৰথমতে 13,735 শতক লৈ আসন্ন মান কিমান হয় এইটো উলিয়াই লম। যদি এইটো শতক লৈ আসন্ন মান উলিয়াও তেন্তে ইয়াত দেখা যায় 13,735 শতক লৈ গৈছে, দশকৰ স্থানত 3 আছে। গতিকে আমি পিছৰ দুটা 0 দিম আৰু আমি আসন্ন মান কিমান পাম, 13,700। এইদৰে 1,481 যদি আমি আসন্ন মান উলিয়াও তেনেহলে পাম 1500। এতিয়া এই দুটা সংখ্যাৰে আসন্ন মান উলিওৱা হৈছে শতক লৈ। এতিয়া আমি কি কৰিব লাগে, যোগ কৰিব লাগে। এই দুটা সংখ্যা এতিয়া যোগ কৰিলে আমি উত্তৰ পাম 15,200। ঠিক আছে। আসন্ন মান যেহেতু আগতে বুজাই দিছো, গতিকে এই ক্ষেত্ৰত কোনো ঝামেলা হ'ব নালাগে, সমস্যা হ'ব নালাগে। এতিয়া আমি 1 নম্বৰৰ 1 শতক লৈ আসন্ন মান বুজাই দিছো। এতিয়া আমি হাজাৰ লৈ আসন্ন মান উলিয়াই যোগ কৰিব লাগিব। 2 নম্বৰৰ প্ৰথমটো মই কৰি দিছো। চোৱা, 4,831 আৰু 16,107 এই দুটা সংখ্যাৰ আসন্ন মান উলিয়াব লাগে। গতিকে প্ৰথমতে আমি এই সংখ্যা দুটাৰ আগতে আসন্ন মান উলিয়াই লম। 4,831 হাজাৰ লৈ আসন্ন মান হ'ব 5,000 হ'ব। যেহেতু 4,000 ইয়াৰ হাজাৰ লৈ আসন্ন মান উলিয়াবলৈ কৈছে, ইয়াৰ আগৰ শতকৰ অংকটো 8 আছে, 8 5তকৈ ডাঙৰ। গতিকে আমি 4 ৰ লগত 1 যোগ কৰিম আৰু বাকি কেইটা সংখ্যা 0 দিম। গতিকে এই ক্ষেত্ৰত আমি কিমান পালো, 5,000। আৰু 16,107 এই সংখ্যাটো যেহেতু হাজাৰৰ ঘৰত 6 আছে, ইয়াৰ আগৰ সংখ্যাটো হৈছে শতকৰ ঘৰত 1। 1 যেহেতু 5তকৈ সৰু, গতিকে বাকি কেইটা সংখ্যা আমি এৰি দিম আৰু আসন্ন মানটো আমি কিমান পাম, 16,000। গতিকে এতিয়া এই আসন্ন মান দুটা আমি কি কৰিব লাগিব, যোগ কৰিব লাগিব। দুয়োটাই যদি আমি এতিয়া যোগ কৰো, যোগফল কিমান পাম, আসন্ন মানৰ যোগফল 21,000। গতিকে আসন্ন মান যোগ কৰিবলৈ দিলে বা বিয়োগ কৰিবলৈ দিলে বা হৰণ কৰিবলৈ দিলে আগতে যিবিলাক সংখ্যা দিয়া থাকে সংখ্যাবিলাকৰ আগতে আসন্ন মান উলিয়াব লাগিব। তাৰ পিছত এই দুটা আমি কি কৰিব লাগিব, যোগ বিয়োগ বা হৰণ যিটো কৰিবলৈ দিয়া হয় সেইটো কৰিব লাগিব। ঠিক আছে। এতিয়া 3 নম্বৰলৈ চোৱা। 3 নম্বৰত সংখ্যাবিলাকৰ বন্ধনীত দিয়া হৈছে যে প্ৰথমটো দিয়া হৈছে প্ৰতিটোৰে দশক লৈ আসন্ন মান উলিওৱা। 3 নম্বৰৰ 1 নম্বৰটো চোৱা, ইয়াত লিখা আছে দশক লৈ আসন্ন মান উলিয়াব লাগে। বিয়োগফল দিয়া আছে 685 বিয়োগ 48। আমি ইয়াত দশক লৈ আসন্ন মান উলিয়াব লাগে। গতিকে আমি যদি এই সংখ্যাটো প্ৰথমতে আসন্ন মান উলিয়াম, 685 আসন্ন মান দশক লৈ আছে, ইয়াত 8 আছে। এতিয়া এককৰ ঘৰত যেহেতু 5 আছে, গতিকে এই সংখ্যাটোৰ লগত আমি 1 যোগ কৰিব লাগিব। যেহেতু এই এককৰ ঘৰৰ সংখ্যাটো 5ৰ সমান, গতিকে এই সংখ্যাটোৰ আসন্ন মান হ'ব 690। আৰু 48ৰ আসন্ন মান কিমান হ'ব, দশকৰ ঘৰত 4 আৰু এককৰ ঘৰত আছে 8। 8 সংখ্যাটো 5তকৈ সৰু, 8 সংখ্যাটো 5তকৈ যেহেতু ডাঙৰ, গতিকে আমাৰ আসন্ন মান কিমান হ'ব, 48ৰ আসন্ন মান হ'ব 50। এতিয়া এই দুটা সংখ্যা আমি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। 690 বিয়োগ 50 যোগ কৰিলে কিমান পাম, 640। গতিকে যি নিৰ্দেশ মতে দিয়া আছে এই নিৰ্দেশ মতে আমি অংকবিলাক কৰিম। কিন্তু সংখ্যাবিলাক প্ৰথমতে আমি কি কৰিব লাগিব, আসন্ন মানটো উলিয়াই ল'ব লাগিব, তাৰ পিছতহে যোগ বা বিয়োগ। এতিয়া 4 নম্বৰৰ এটা চাওঁ, পূৰণ কৰিবলৈ দিয়া হৈছে 239 পূৰণ 87। 4 নম্বৰত 239 পূৰণ 87 এই সংখ্যাটো দিয়া আছে
যে সৰ্বোচ্চ স্থানলৈ আসন্ন মান লৈ পূৰণফল উলিয়াব লাগে। সৰ্বোচ্চ স্থানলৈ উলিয়াবলৈ হ'লে আমি কি কৰিম, এইটো সৰ্বোচ্চ আসন্ন মান কিমান হ'ব এইটো চাম। গতিকে 239 সৰ্বোচ্চ আসন্ন মান, এই সংখ্যাটো আমি দহক লৈ নহয়, এই সংখ্যাটো আমি শতক লৈ আসন্ন মান উলিয়াম। গতিকে শতক লৈ যদি আসন্ন মান উলিয়াব লাগে, তেন্তে 2ৰ আগত দহকৰ স্থানৰ অংকটো আছে 3, 3 সংখ্যাটো যেহেতু 5তকৈ সৰু, গতিকে এইটো আমাৰ আসন্ন মান, সৰ্বোচ্চ আসন্ন মান হ'ব 200। আৰু এতিয়া উলিয়াব লাগে 87ৰ আসন্ন মান। এই সংখ্যাটো সৰ্বোচ্চ যদি আসন্ন মান উলিয়াব লাগে, তেন্তে ইয়াত দহক লৈ আসন্ন মান উলিয়াব লাগিব, যেহেতু দুটা সংখ্যা ইয়াত আছে। গতিকে 87ৰ সৰ্বোচ্চ আসন্ন মান হ'ব, এককৰ লগ 7 আছে, গতিকে যেহেতু এইটো 5তকৈ ডাঙৰ, গতিকে আমি ইয়াৰ আসন্ন মান কিমান ধৰি 90। এতিয়া এই দুটা সংখ্যা আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। 200 আৰু 90 পূৰণ, 9 2 গুণ 18 আৰু 0 কেইটা আছে 3টা, আমি কিমান পালো 18000। ঠিক আছে, এতিয়া 5 নম্বৰ অংকলৈ 5 নম্বৰ এটা অংক কৰি যাম। 5 নম্বৰত কি আছে, প্ৰথমটো চোৱা, 219 পূৰণ 38, 219 পূৰণ হৰণ 38। এই দুটা সংখ্যাও আমি কি কৰিব লাগিব, সৰ্বোচ্চ স্থান লৈ ল'ব লাগিব আগতে, তাৰ পিছতে আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। গতিকে 219ৰ সৰ্বোচ্চ আসন্ন মান সর্বোচ্চ হলে আমি কি ইয়াত শতক লৈ আসন্ন মান উলিয়াম, শতক লৈ আসন্ন মান উলিয়ালে একেদৰে এই নিয়ম, এই অংকটোৰ নিচিনাই হ'ব, কিমান হ'ব 200 হ'ব। গতিকে আমি ইয়াত কি লিখিম 200। আৰু এতিয়া 38ৰ আসন্ন মান উলিয়াব লাগে, সৰ্বোচ্চ আসন্ন মান কিমান হ'ব, ইয়াত আমি 10ক লৈ আসন্ন মান উলিয়াব লাগিব। গতিকে ইয়াত 8 সংখ্যা আছে এককৰ পৰা, গতিকে ইয়াৰ লগত 1 যোগ হ'ব আৰু এইটো কি হ'ব 0 হ'ব। গতিকে আসন্ন মান কিমান পালো আমি 40। এতিয়া এই দুটা সংখ্যাৰ আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। হৰণ কৰিলে 200 হৰণ 40 কিমান পাম 5। এইটোৱে হৈছে উত্তৰ। আজিলৈকে এইখিনিয়ে, বাকি কেইটা অংক এই নিয়মত কৰিবা। কাৰোবাৰ কিবা অসুবিধা হলে মোক ফোন কৰিব পাৰিবা। ধন্যবাদ।